তাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে মই অভিনন্দন জনাইছোঁ। আজি মই এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। ভিডিঅ'টো এটি গান মই পৰিৱেশন কৰিছোঁ। সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাতে দিয়ে, এনেকুৱা ভিডিঅ'বোৰ যাতে আপোনালোকে সহজতে পাই থাকে, মই যাতে এইবিলাক কৰিবলৈ উৎসাহ পাওঁ। দেৰি নকৰোঁ, এই ভিডিঅ'টো আৰম্ভ কৰোঁ। শুনা শুনা অসমৰ নিবনুৱা গণয়, নিবনুৱা গণ মৎস্য পালন কৰি হবে, মৎস্য পালন কৰি হবে কৰাই অসমক, কৰাই অসমক স্বাৱলম্বী। হাঁহ আৰু কুকুৰা পালিও, কুকুৰা পালি ভিটামিন কণী উৎপাদন, ভিটামিন কণী উৎপাদন কৰা তুমি, উৎপাদন কৰা তুমি। সেই কণী দান দিয়া, সেই কণী দান দিয়া মানৱী জনমক, মানৱী জনম কৰি হবে, মৌ পালন কৰি হবে অমৃত গোটাও, অমৃত গোটাও। সেই অমৃত পান কৰি, সেই অমৃত পান কৰি স্বাস্থ্যৱান হোৱা, স্বাস্থ্যৱান হোৱা। পালিয়া হবে, গাহৰি পালিয়া হবে স্বাস্থ্যৱান কৰা, স্বাস্থ্যৱান কৰা। বড়োৰা ভাক চাৰি, বড়োৰা ভাক চাৰি ভূমিপুত বুলি, ভূমিপুত বুলি। ছাগলী পালিয়া তুমি, ছাগলী পালিয়া তুমি ঘৰৰ গৃহিণী, ঘৰৰ গৃহিণী। আৰ্থিক উন্নতি কৰা, আৰ্থিক উন্নতি কৰা গৃহিণীৰ মন সুস্থ কৰা, গৃহিণীৰ মন সুস্থ কৰা। শুনা শুনা অসমৰ নিবনুৱা গণয়, নিবনুৱা গণ হাতে কামে লাগি আমি, হাতে কামে লাগি আমি অসমক কৰোঁ স্বাৱলম্বী, অসমক কৰোঁ স্বাৱলম্বী, অসমক কৰোঁ স্বাৱলম্বী। ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু মই সদৌ অসমবাসী ৰাইজলৈ এই ভিডিঅ'টো আগবঢ়াইছোঁ গানৰ সূত্ৰে। যদি কিবা ভুল ভ্ৰান্তি হৈছে শুধৰাই দিব বুলি আশা ৰাখি মই আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।